হাই ফ্ৰেণ্ডছ, নমস্কাৰ, সুপ্ৰভাত। ৰঙালী বিহুৰ সকলোলৈকে শুভেচ্ছা থাকিল। ৰঙালী বিহু বুলি এইবাৰ ছুটি পাই ঘৰলৈ আহিলোঁ। বহুত দিনৰ মূৰত এবাৰ ঘৰলৈ আহিছোঁ। আজি গৰু বিহু। আজিৰ দিনটো কেনেকৈ পাৰ কৰিলোঁ দেখাই যাওঁ, আপোনালোকে চাব। এইটো মোৰ ফাৰ্ষ্ট ব্লগ। যদি কিবা ভুল হয় শুধৰাই দিব বুলি আশা থাকিল সকলোলৈকে। ৰাতিপুৱাই আমাৰ গাঁৱত পোনপ্ৰথমে কণী যুঁজ আৰম্ভ হয়। চাই দিব। ওচৰৰ ভাইটি এটাই ছাগলী কাটিছিল, তাৰ লগত অলপ ধেমালি কৰিলোঁ আৰু ঘৰলৈ খাবলৈ বুলি মাংসও লৈ আহিলোঁ। এয়া আমাৰ বুলেট দা। কেইটকা? গাহৰি অকণমান নিওঁ বুলি ৰাস্তালৈ ওলাই আহিলোঁ। বিহুৰ দিনা গাহৰি অকণমান নাখালে জানো ভাল লাগিব। এইখন আমাৰ গাঁৱৰ বিহুতলী। ইয়াত কাইলৈৰ পৰা মানুহৰ বিহুৰ দিনাৰ পৰা গছতলৰ বিহু মাৰিব ছোৱালীবোৰে। যদি সময় হয় দেখাম, চাব। এইজনে আম লৈ বিচাৰি গছৰ ওপৰত হৈছে। এই দাদা, ভালকে ভালকে। ময়ো গৰু ধুৱাবলৈ বুলি পথাৰলৈ ওলাই আহিলোঁ। চাই যাব, ভাল লাগিব পথাৰত। ঐ, মাছ ধৰিছ? মাছেই নাইচোন, অকল জনিকণা দুজনী। হ'ব হ'ব দে, বিহু বুলি এইটোকে খাবি আৰু। ভকত আহিলেই। গৰু গা ধোৱাৰ আগত ভকতৰ আমাৰ পৰম্পৰা মতে সেৱা কৰিব লাগে। গতিকে আমি সেৱা কৰিব লাগিব। সেইকাৰণে পথাৰলৈ ভকত আমাতকৈ আগতে আহিব। ফুটিব ফুটিব। কণী আকৌ মা ফাৰ্মে দে।
পানীত পেলাই ল তই ধুনীয়া লাগিছে নি নিবিলো চেমিছ পঢ়া কৰি পেণ্টটো তললৈ গুচি গুচি গৈছে টি চাৰ্টটোৰ পৰাই বেল এডাল উলিয়াই পাৰি লৈছোঁ ছুটি হৈ গেলে ছুটি হ'ল পেটিডাল মানুহ বহুত হৈ গ'ল আকৌ
বহুত বছৰৰ মূৰত লৰালিৰ সেই বিশেষ দিনটো আজি ঘূৰাই পালোঁ একদম যেনেকৈ মন যায় তেনেকৈ আজি ফূৰ্তি কৰিলোঁ ভাল লাগিলে লৰালিৰ দিনটো যেন আকৌ পুনৰ ঘূৰি আহিল আজি তেনেকুৱা অনুভৱ হ'ল পাই যাব